সেইজনীৰ লগততো বিয়া হোৱা কথা আছিলে কি হ'ল তই তাইক সেন্দুৰ দিছিলি শিৱ মন্দিৰত নি কি সেন্দুৰ দিছা এইবোৰ সঁচা নেকি তই কি বকি আছ আৰে এইবোৰ এনে বকি আছে তই মনে মনে থাকিবি নে হ'ব দে অৰ্ধাংগিনী নহয় জানো চব কথা গম পাব লাগে গম পাইছনে নাই তাইও শুনক তোৰ কথাখিনি যিমান যি হ'লেও ই যে মদ পানী নাখায় মোৰ সেইটোৱে ভাল লাগে মদ নাখাই মদ খাই খাই ইয়াৰ লিভাৰ চিৰচিছ হ'ল ফেটি লিভাৰে পালে বৰ মদ আহি আছিলে এডাল এতিয়া তুমি কৈছা ই মদ নাখায় হা ক্লাছ 6 নে 8ত আমি একেলগে মদ খোৱা নাই জানো নদী পাৰত যেন বহি এই চুকটোত তাৰ পাছত আমাৰ ই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মালে খাই থাকে সেইকাৰণে হৈছে আকৌ এসোপা কি তই এইবোৰ কি বকি আছ সঁচা কথাখিনি তাই জানিব লাগে আকৌ সেইকাৰণে কৈ আছো তুমি ভাত খোৱা ভালকে ভাত খোৱা মোৰ একেবাৰে খাবলৈ মন নাই তুমিয়ে খোৱা আৰে খোৱাচোন আই কিয় এনেকে জলকীয়া ভাঙি আছা খোৱা মাংসত জ্বলা হৈছেই যিমান যি হ'লেও চৰিত্ৰ ফালৰ পৰাতো গ'লেই স্বাস্থ্য ফালৰ পৰাও গ'লেই এতিয়া যিকণ আছে তুমি মিলাই মিলি চলিবা আৰু দিয়াচোন আৰু মই কথাটোহে কৈছোঁ কিন্তু আপুনি ক'লেও মোৰ কিন্তু বিশ্বাস হোৱা নাই ইমানো বিশ্বাস কোনটো কথা এই যে আপুনি ক'লে মদ পানী খোৱাৰ কথাটো অৱশ্যে আজিকালি সি অলপ মেইনটেইন কৰিছে দেই আগতে সি এটা ফুল ৰাতিপুৱাৰ পৰা ৰাতিলৈকে খায় এতিয়া সপ্তাহত সি মাত্ৰ 6 দিনহে মদ খায় 6 দিন মেইনটেইন কৰিছে কিয় তোমাৰ বিশ্বাসেই হোৱা নাই হে আহা চাই লোৱা খালী হোৱাইট চপ ঘুণটো কিবা চিনাকি লাগিছে ক'ত পাইছিলো তাৰমানে মাংস দাদা মাংস ৰাতিপুৱা আলহী আহিব বুলি শুনিলো সেইকাৰণে আগতীয়াকৈ মাংস আনি থৈ দিছো মানে আপোনাৰ আনিবলৈ যোৱা আগেই এয়া মাংস বনালো এতিয়া মইনো আপোনাক এৰি কেনেকৈ খাওঁ কওক আপুনি মোৰ দেউতাৰ দৰে মোৰ খুৰাৰ দৰে মোৰ পেহাৰ দৰে আপোনাক এৰি মই মাংস খাব পাৰোঁ জানো কওক যেনেকৈ উপৰি পুৰুষক ভাত খোৱা আগে আগে এসজা দিয়ে মই ঠিক আপোনাকো দিছোঁ গ্ৰহণ কৰক ভাল পাব খাই মই ভাত খাইছিলোৱে কিন্তু তুমি দিয়াৰ কাৰণে মই আকৌ খাম খাওক তুমি মোৰ ল'ৰাৰ দৰে মোৰ যদি ল'ৰা হ'লহেঁতেন তোমাৰ বয়সৰ হ'লহেঁতেন লওক খাওক খাম 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 খাব দেই খোৱা কথা আছিল তোৰ লগত কিন্তু খাই আছো মই আলুৰ লগত খাম এই মাংসৰ সৈতে তোক মই খাম মাত্ৰ তই অলপ ডাঙৰ হ পাগল চব মাথাটো গৰম কৰি দিয়ে মানে একদম কেলে যে আহিছিলো নহয় ইয়ালে উঠাচোন উঠা বাইকত উঠা নুঠো মই আৰে কি হ'ল কিনো কথাত খং কৰিছা
তোমাৰ ওপৰত অলপো বিশ্বাস নাই গম পাইছানে বিশ্বাস নাথাকিলে হ'ব নেকি এতিয়া তুমি সেই ল'ৰাটোৰ কথা শুনি মোক অবিশ্বাস কৰিছা ৱাও লায়াৰ ইমান মিছলীয়া তুমি মই ভবাই নাছিলো জানানে কি মিছা কথা ক'লো কোৱাচোন ৱাও ইমান ধুনীয়া এক্টিং কৰিব পাৰা তুমি এইবিলাক কথা যে মই গমেই পোৱা নাছিলো এতিয়ালৈকে এটা অচিনাকি ল'ৰাৰ কথা শুনি তুমি মোক অবিশ্বাস কৰিছা অবিশ্বাসৰ কথা নহয় আজিলৈকে এইবিলাক কথা মোক কোৱা নাছিলা কিয় এইবোৰ পাষ্ট আছিল অতীতৰ কথাবোৰ কৈ কি লাভ হা লাগি থাকিবই লাগিব ইমান ডাঙৰ কথা আৰু মই আজিলৈকে গমেই নাপালো ইমান মিছলীয়া কেনেকে হলা তুমি চোৱা তুমি এইবোৰ কথাত লাগি নাথাকিবাচোন আৰু বা ফিউচাৰত কিমান মিছা কথা শুনিবলৈ পাওঁ কি ঠিক আকৌ কোনোবাই আহি এনেকে ক'ব যে তোমাৰ হাজবেণ্ডে এয়া কৰিছে হেয়া কৰিছে মুঠতে আজিৰ পৰা চব শেষ ব্ৰেকআপ গম পাইছা নহয় চানি শুনাচোন বুজিবলৈ চেষ্টা কৰা না যোৱাচোন যোৱা এইবোৰ এনে কৈছে সি মোৰ পিছা কৰি নাথাকিবা আৰে উঠাচোন উঠা বাইকত উঠা শুনাচোন তোমাৰ নামটো কি নেনা নেনা কি ধুনীয়া নাম মিঠা তোমাৰ নিচিনা জানা তুমি যেনেকৈ মিঠা তোমাৰ নামটো মিঠা নে না চবেই কয় মোৰ নামটো ধুনীয়া বুলি আৰু লগতে মানুহজনীও মোৰ নাম কণ মানে কণ দিলো মই মানে ইয়াতে থাকোঁ হয় নেকি ৰাতিপুৱা দেখা পাইছিলোঁ মোক দেখিছিলা মই কিন্তু তোমাক চায়েই আছিলোঁ জানা হয় নেকি চিনাকি হ'লোৱে যেতিয়া এতিয়া ঘনাই ঘনাই মনে মনে আমি লগ পাই থাকিম তুমি মোক হাই বুলি ক'বা মই তোমাক হাই বুলি ক'ম এনেকৈ আমাৰ সম্পৰ্কবোৰ গভীৰ হৈ গৈ থাকিব তোমাক সদায় দেখা পাই পাই মোৰ কিবা চাই থাকিবলৈকে মন যাইছে জানা হয় নেকি শুনা না মেহুনা চিনেমাখন চাইছানে চাইছো তাত যে হিৰোৱে হিৰইনক দেখাৰ লগে লগে পিছফালে যে বেহেলাখন বজি যায় মোৰো কিবা তোমাক দেখাৰ লগে লগে তেনেকুৱাই কিবা এটা হৈ যায় জানা মোৰো আকৌ তোমাৰ নিচিনা হেণ্ডচাম ল'ৰাবোৰ দেখা পোৱাৰ লগতে কাণত বিয়াৰ নামবোৰহে বাজে তুমি একে বিয়াই পালাগৈ নে দিবা নেকি কি নাম্বাৰটো দিবা নেকি দিম আকৌ লোৱা কোৱা 88 88 22 22 22 22 33 33 0 ফোন লাগিবতো লাগিব আকৌ মাৰি চাবাচোন না 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 সদূৰ আকাশৰ তৰা তুমি ধুনীয়া এখন ছবি মই গোপনে গোপনে অঁকা
তুমি মোৰ কি হ'ল ইমান ফূৰ্তি যে ইছ, তাই মোৰ বুকুত যিডালে হান মাৰিলেও এতিয়া মই ইয়াতেই মাৰিম টিপা চিধা তাই মোবাইল পাবগৈ শিপা দুচ কি কম কি তাই হাঁহি কি তাই চাউনি কি তাই খোজ আৰু চেহেৰাটো একদম আৰু কঁকালটো মই পালো বুজিছ গুৱাহাটী আহি মোৰ এইটোৱে লাভ হ'ল বুজিছ মোক যিবিলাকে কৈ থাকে নহয় মোৰ কাম নাই মই ছোৱালী নাপাম এতিয়া মই সিহঁতক বুকু ভিন্দাই সিহঁতৰ আগত গৈ কম চা এইগৰাকী মোৰ মানুহজনী তাৰ পিছত তাইক মই বিয়া পাতিম 9 মাহত 10 মাহত আমাৰ মই পাপা কম সি কান্দিব নাকান্দিবা ঐ তই মোৰ সংসাৰখন দেখি কিন্তু চকু নিদিবি নহ'লে মুখ লাগিব কণ্টিলো তই দেৱদাস হ'বলৈ গৈ আছ ৰ মন গ'লে মোৰ কাষলে আহিবা এদিন কলে কি কৈ আছিলানো মই ফোন কৰি আছো মই ক'ত থাকিম আৰু দৰ্জাৰ সন্মুখত আছো এপাক ওলাই দিয়া তোমাক চাম আহা নাই এবাৰ বাহিৰলৈ ঐ কি ফৰফৰাই আছা এইবোৰ ৰবা ফোন কৰি আছো কি হ'ল তই কি প্ৰেম কৰি আছ হা মোৰ প্ৰেম শেষ কৰি তই প্ৰেম কৰি আছ তোৰ প্ৰেম মই কি শেষ কৰিলো মই তোৰ প্ৰেম তাইক তই এইবোৰ আজে বাজে কথা ক'বলৈ কি দৰকাৰ আছিল এইবোৰ কি আজে বাজে কথা হৈ গ'ল নেকি যিটো সঁচা সেইটোহে কৈছো কাইলৈ বিয়া হোৱাৰ পিছত যদি তাই গম পাই এইবিলাক কথা তোৰ দেখোন ডাইভৰ্চ হৈ যাব বিয়াৰ পিছত হ'ব তই মোৰ সংসাৰৰ কথা চিন্তা কৰিব নালাগে মোৰ সংসাৰৰ কথা মই চিন্তা কৰিম কিয় চিন্তা নকৰিম তাই এজনী ভাল ঘৰৰ ধুনীয়া ছোৱালী কাইলৈ যদি তাইৰ জীৱনটো ধ্বংস হৈ যায় কোনে কি কৰিব ক ঐ মোৰ ঘৈণীৰ কথা মই জানো তই একো নাজান মইহে নাজানো আৰু হ'ব যা আৰু শুন মোক এনেকৈ দম দি কথা নকবি কিন্তু মই যদি এতিয়া তোৰ ঘৰত ফোন এটা লগাই দিওঁ নহয় তোৰ দম যায় ফেচ বিছনা তলত যে আছিলে কিহৰ কাৰণ তোক যে ৰাখিলোঁ নহয় মই তোক ৰখাৰ পৰা গোটেই শনি লাগিছে মোৰ শেষ কৰি পেলালি তই মইহে শেষ কৰিলোঁ এতিয়া তাক জান নাই এইবোৰ অকণমান এনেই লাইট কেছ এইবিলাক